নমস্কাৰ বিভাস কিচেনৰ পৰা আজি আপোনালোকৰ ওচৰত লৈছো পাম্পকিন পকোৰা তাৰ কাৰণে আমাক লাগিব ৰঙালাও এয়া মই ৰঙালাও দুবাটি লৈছো ৰঙালাওখিনি মই এনেদৰে ৰুকি লৈছো মিহি মিহিকৈ এইখিনি আমাক লাগিব প্ৰথমতে দুবাটি ৰঙালাও তাৰ পিছত এয়া মই বেসন লৈছো বেসন 4 বা 5 চামুচ লাগিব সুজি গুড়িও 2 চামুচ তাৰ পিছত এয়া নিমখ গৰম মছলা জিৰা ধনিয়া গুড়ি জলকীয়া আৰু পিয়াজখিনিও মই ৰুকি লৈছো এইখিনিয়ে লাগিব আমাক ৰঙালাও পকোৰা বনাবলৈ তাৰ পিছত মই ৰুকি লোৱা ৰঙালাওখিনি এটা ডাঙৰ বাটিত লৈ লৈছো লোৱা হোৱাৰ পিছত মই ইয়াতে সুজি গুড়িখিনি দি দিলো বেসনখিনিও দি দিও এতিয়া या বেসনখিনিও মই দি দিলো ইয়াতে তাৰ পিছত হাতেৰে মই গটেখিনিয়ে মিক্স কৰি দিম এনেদৰে অকনমান মিক্স কৰি লোৱাৰ পিছত মই ইয়াতে নিমখ দি দিলো আৰু গৰম মছলাও দি দিলো ইয়াতে আকৌ জিৰা ধনিয়া গুড়ি তাৰ পিছত ৰুকি লোৱা পিয়াজখিনি আৰু জলকীয়াখিনিও দি দিও আৰু এতিয়া মই গোটেইখিনি ভালদৰে একেবাৰে হাতেৰে মিক্স কৰি দিম আৰু ইয়াতে আপোনালোকে ইচ্ছা কৰিলে ৰেড চিলি বা চাট মছলা বা ধনিয়াও দিব পাৰে খাই সোৱাদ পাব আৰু বেছি এয়া চাওক আপোনালোকৰ যদি এনেকুৱা নহয় অকমান পনিয়া টাইপ হয় তেতিয়া হলে ইয়াতে আপোনালোকে আৰু অকনমান বেসন দি দিব পাৰিব আৰু মই ইয়া কেৰাহীত ৰিফাইন তেল গৰম হ'ব দিছো গৰম হৈ যোৱাৰ পিছত মই এতিয়া এটা এটাকৈ এনেদৰে দি যাম গৰম তেলত এনেদৰে এবাৰ উলটাই দিছো এইটো সাইডো ভালদৰে হিজি যাবৰ বাবে তাৰ পিছত মই এনেকুৱা ৰঙচুৱা হোৱাৰ পিছত মই তেলৰ পৰা উঠাই প্লেটত লৈ ললো ঠিক তেনেদৰে মই বাকিখিনিও বনাই যাও এতিয়া আৰু হেখত মোৰ গোটেইখিনি ৰঙালাওৰ পকোৰাখিনি বনোৱা হৈ গল এয়া চাওক মোৰ ৰঙালাওৰ পকোৰা খাবলৈ ৰেডি হৈ গল আপোনালোকেও এনেদৰে বনাই খাব পাৰে খাই বৰ সোৱাদ লাগে আৰু মোৰ গোটেই ভিডিওটো চোৱাৰ বাবে আপোনালোক সকলোকে আজি আকৌ এবাৰ ধন্যবাদ জনালো আগলৈও চাই থাকিব বুলি আশা থাকিল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব